বোৱাৰী আহা ভিতৰলৈ সোমাই আহা আজিৰ পৰা এইখন ঘৰ তোমাৰ হ'ল মালিনী তুমি আমাৰ হিয়াক ঘৰৰ ভিতৰলৈ মাতিবলৈ পাহৰি গ'লা যে আপুনি যে মোক কৈছে নিজে মাতিব নোৱাৰে নেকি হা নিজেহে এই কলিজনীক পচন্দ কৰি আনিছিলে আমাৰ সৰুটোলৈ আইও মোৰ সৰু ল'ৰাটোৰ মূৰটোহে চুৱাবলৈ আহিলে এইজনীয়ে চোৱা হিয়া মই তোমাৰ লগত বিয়া কেৱল দেউতাই জোৰ কৰাৰ কাৰণেহে পাতিছোঁ মই তোমাক কেতিয়াও নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ সেইকাৰণে মোৰ পৰা তুমি একো আশা নকৰিবা বুজিলা কিন্তু মোৰ এইখন ঘৰত আপোনাৰ বাহিৰে আছেই নকোন এজনী ছোৱালীয়ে শহুৰৰ ঘৰখনলৈ নিজৰ মানুহজনৰ ভৰসাতেইতো আহে চোৱা তুমি মোক ইম'চনেল ব্লেকমেইল কৰিবলৈ নাহিবা হিয়া মই এবাৰ কৈ দিলোঁ যে তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই ডেটছ ইট মইতো ইয়াত অপমান পাবলৈ বিয়া হৈ অহা নাছিলোঁ যেতিয়াৰ পৰা এইখন ঘৰলৈ আহিছোঁ তেতিয়াৰ পৰা কেৱল মই অপমানেই পাই আছোঁ ঐ কলি তোক মই ইমানকৈ মাতি আছোঁ তই শুনা নাই নেকি হা যা মোলৈ চাহ বনাই আন বৰ মাথাটো বিষাইছে আজি বৌ অলপ সময় ৰ'বচোন মই ভাত ৰান্ধি আছোঁ আপুনি পাৰে যদি নিজে বনাই লওক না তোক এবাৰ ক'লে কথা বুজি নাপাওঁ নেকি হা মোলৈ চাহ বনা কৈছোঁ নহয় এতিয়াই বনা ভাত পিছতো ৰান্ধি থাকিব পাৰিবি পাহি কি হ'লনো তোমাৰ আৰু তুমি পাকঘৰলৈ কিয় আহিছা হা তোমাক মই বাৰে বাৰে কওঁ যে তুমি পাকঘৰত আহি কাম কৰাৰ প্ৰয়োজন নাই তোমাক যি বস্তু লাগে মোক ক'লেই হ'ল মই যোগাৰ দিম নহয় তুমি কেৱল আৰাম কৰিবা ঠিক আছেনে আৰু ঘৰৰ কামবোৰৰ কাৰণে আমাৰ কলি আছেইচোন তাকেই তোমাৰ এইজনী এখন ঘৰলৈ কাম কৰিবলৈহে আহিছে মইতো পাকঘৰলৈ এই কলিক মোৰ কাৰণে চাহ বনাবলৈ ক'ব আহিছিলোঁ কিন্তু কলিয়ে মোক চাহ নবনাওঁ বুলি ক'লে কি তোমাক কলি এনেকৈ ক'লে এই ইমান সাহস কলি তই এটা কথা জাননে তই এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ যোগ্যই নাছিলি কিন্তু মোৰ মানুহটোৱে জবৰদস্তি কৰাৰ কাৰণেহে তোক এইখন ঘৰ বোৱাৰী কৰি অনা হ'ল এইখন ঘৰৰ তই চাকৰ হোৱাৰো যোগ্য নহয় বুজিলি শুন মই আৰু মোৰ বোৱাৰীয়ে তোক যি ক'ম তই তাকেই কৰিব লাগিব নহ'লে তোক এইখন ঘৰৰ পৰা খেদিবলৈ মোৰ এক ছেকেণ্ডো নালাগে সঁচাকৈ মা আপুনি ঠিকেই কৈছে দেউতাই কি চাই যে এইজনীক আমাৰ বিকাশলৈ পচন্দ কৰি আনিলে জানো দেখিবলৈও ক'লা তাৰ উপৰি দুখীয়াও পাহি এইজনীক মই মাত্ৰ তোমাৰ শহু দেউতাৰ কাৰণেহে সহ্য কৰি আছোঁ মই ক'লা আৰু দুখীয়াৰ কাৰণে এইখন ঘৰৰ মানুহে মোক চকু পাৰি দেখিব নোৱাৰে মই ক'লা তাতে মোৰ কি দুখ ঐ কলি তই ইয়াত শুই আছ যে পাকঘৰ কামবোৰ কোনে কৰিব হা মা আজি মোৰ গাটো বৰ বেয়া লাগিছে সেইকাৰণে শুই আছিলোঁ ঐ তই নাটক কৰিব নালাগে মোৰ আগত ব'ল এতিয়াই পাকঘৰলৈ আজি আমাৰ ঘৰলৈ আলহী আহিব তই ভাত ৰান্ধিলে কোনে ৰান্ধিব হা মা মই সঁচাই উঠিবই পৰা নাই চুপ একদম চুপ সোনকালে পাকঘৰলৈ আহ মা মোৰ বৰ ভোক লাগিছে কিবা খাবলৈ আছে নেকি পাহি তুমি যে আমাক খাবলৈ খুজিছা নিজেওতো হিয়াৰ লগত পাকঘৰত কাম কৰিব পাৰা মই চাই আছোঁ তোমাক তুমি এইখন ঘৰলৈ অহাৰ পৰা কাম কম আৰু আৰাম বেছি কৰা আৰু হিয়াই তুমি যিমান আৰাম কৰা তাতকৈ বেছি কাম কৰে মা এইবোৰ কি চলি আছে এইখন ঘৰত যোৱা সোনকালে পাকঘৰলৈ ভোক মোৰো লাগিছে মইনা তই এইবোৰ কি কথা কৈছ হা আমাৰ ডাঙৰ বোৱাৰীয়ে আজিলৈকে ঘৰৰ কাম কৰিয়ে পোৱা নাই তাই কম আৰামত আছিলে নে নিজৰ ঘৰত এতিয়া বাৰু আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিলে বুলিয়ে যে তাইক মই কাম কৰাম সেইটো কিবা কথা হ'ল নেকি হা আৰু এনেও কলিৰ আগৰ পৰাই কাম কৰাৰ অভ্যাস আছে দুখীয়া ঘৰৰ মানুহৰ আৰাম কৰাৰ অভ্যাস নাথাকে নহয় মা ভাত হৈ গ'ল খাবলৈ আহক সকলোৱে ঐ কলি তই এইবোৰ আজি কি খানা বনাইছিলি হা ইমান খাবলৈ বেয়া হৈছে না নিমখ আছে না তেল আছে সঁচাকৈ দেই তই পাহৰিলি নেকি যে এইখন ঘৰৰ মানুহে তোৰ এই দুখীয়া খানা নাখায় বুলি সঁচাকৈ পাই ইমান ভোক লাগিছিলে আৰু এইজনীয়ে ভাত চব্জি ৰান্ধিছে যে ইমান বেয়াকৈ তই খাবি এইখিনি বুজিছ আমি নাখাওঁ পাহি ব'লা আমি বেলেগ কিবা এটা খাই ল'ম মালিনী বৰ বেয়া খবৰ এটা আছে মানে আমাৰ বিজনেছত বহুত লছ হ'ল এইবাৰ আৰু সেইকাৰণে আমাৰ টকা পইচা মাটি বাৰী সকলো গুচি গ'ল আমি ৰাস্তাত আহি গ'লোঁ মালিনী হে ভগৱান আমি ক'ত যাম এতিয়া আমাৰ ওচৰত গাঁৱলৈ উভতি যোৱাৰ বাহিৰে একো ৰাস্তা নাই বোৱাৰী সন্ধিয়া লাগিবৰ হ'ল
এতিয়ালৈকে একো খাবলৈ বনোৱা নাই যে তুমি? মা, কি ক'লে আপুনি? মই ঘৰৰ কাম কৰিম হা? আপুনি পাহৰিলে নেকি যে ঘৰৰ কাম কৰাৰ দায়িত্ব মোৰ নহয়? আৰু আপোনাৰ যদি কিবা খাব মন গৈছে নিজে বনাই লওক, মোক কৈ নাথাকিব। বোৱাৰী, সেইবোৰ পুৰণা কথা আছিলে, যেতিয়া আমি ধনী আছিলোঁ। কিন্তু এতিয়াতো আমাৰ অৱস্থা আগৰ নিচিনা হৈ থকা নাই। আমি সকলোৱে কাম কৰিলেহে এতিয়া দুবেলা দুমুঠি খাবলৈ পাম। কি? এতিয়া মই কাম কৰিব লাগিব? উফ, নাজানো আৰু। মোৰ মা দেউতাই কি চাই যে এনেকুৱা এখন ঘৰলৈ মোক বিয়া দিলে নহয়। মই যদি আগতে গম পোৱা হ'লে যে মোৰ বিয়াৰ পিছত এই অৱস্থা হ'ব বুলি, আপোনাৰ পুত্ৰৰ লগত মই কেতিয়াও বিয়া নহ'লোহেঁতেন। মই এনেকৈ ভিক্ষাৰী হৈ এইখন ঘৰত আৰু থাকিব নোৱাৰোঁ। মই যাওঁ মোৰ মাৰ ঘৰলৈ। যেতিয়া সকলো ঠিক হৈ যাব মোক জনাই দিব, মই গুচি আহিম। যাক মই নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিলোঁ, আজি তাইয়ে আমাক বিপদৰ সময়ত এৰি থৈ গ'ল। মোৰ সঁচাই বৰ ডাঙৰ ভুল হৈ গ'ল। মই মানুহ চিনি পোৱাত বহুত ডাঙৰ ভুল কৰিলোঁ। যাক মই ইমান দিনে কলি বুলি হাঁহিছিলোঁ, অপমান কৰিছিলোঁ, সেইজনী বোৱাৰী আজি বিপদৰ সময়ত আমাৰ লগত আছে। মা, আপুনি কিয় কান্দিছে? আৰু বৌক দেখা নাই যে, ক'ত গ'লনো? মোক মাফ কৰি দিয়া বোৱাৰী, মই তোমাক বুজাত বহুত ভুল কৰিলোঁ। আৰু পাহিৰ কথা মোক নুসুধিবা, তাই এইখন ঘৰ এৰি গুচি গ'ল। মা, হ'ব, আপুনি কন্দা বন্ধ কৰকচোন। বৌক মই বুজাই বঢ়াই ঘৰলৈ আকৌ উভতাই আনিম, আপুনি চিন্তা নকৰিব। কিন্তু জানেনে, মোৰ স্কুল এখনত চাকৰি এটা হ'ল। আজিৰ পৰা আৰু আমি এনেকৈ থাকিব নালাগে। কি সঁচাকেনে বোৱাৰী? দেখিলানে মালিনী, তুমি যিজনী বোৱাৰীক সদায় গালি দি আছিলা, আজি সেইজনী বোৱাৰীয়ে আমাক এই বিপদৰ সময়ত উদ্ধাৰ কৰিলে। কেতিয়াও মানুহক তাহাঁতৰ গা ৰঙৰ কাৰণে নিন্দা কৰিব নাপায়, বুজিলা? অঁ দেউতা, আপুনি ঠিকেই কৈছে। হিয়া, মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত দুখ দিলোঁ ন, কিন্তু আজিৰ পৰা মই আৰু তোমাক দুখ নিদিওঁ কেতিয়াও। আই এম চৰি হিয়া। মোক আপুনি ক্ষমা খুজিব নালাগে, মইতো আপোনাক কেতিয়াও বেয়া পোৱাই নাছিলোঁ। আৰু বন্ধুসকল, আজি আমাৰ কাহিনীটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকক নতুন নতুন ভিডিঅ' লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অঁ, আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।